নমস্কাৰ, মই অমৰজ্যোতি চেতিয়া। আজিৰ সমাজৰ শিক্ষিত অশিক্ষিত এই নিবনুৱা যুৱক যুৱতীসকলৰ কথা বিবেচনা কৰি মই এটা গীত পৰিকল্পনা কৰিছিলোঁ আৰু আজি মই সেই গীতটোকে গাবলৈ লৈছোঁ। অসমৰ এটি জনপ্ৰিয় গীতৰ সুৰেৰে মই মোৰ গীতটো গাবলৈ লৈছোঁ। আশা ৰাখিছোঁ গীতটো সকলোৱে ভাল পাব শুনি। আহকচোন তেনেহ'লে গীতটো উপভোগ কৰোঁ। সৰুৰে পৰাই তুমি পঢ়া শুনা কৰিলা, 20-22 বছৰ তাতেই দিলা। পঢ়া শুনা সামৰি চাকৰি বিচাৰি টকা পইচা খৰচ কৰিও আছা। অফিচে অফিচে ঘূৰি চাকৰি বিচাৰি চাকৰি জানো তুমি পালা নিবনুৱা, চাকৰিৰ আছে জানো আশা। সৰুৰে পৰাই তুমি পঢ়া শুনা কৰিলা, 20-22 বছৰ তাতেই দিলা। পঢ়া শুনা সামৰি চাকৰি বিচাৰি টকা পইচা খৰচ কৰিও আছা। অফিচে অফিচে ঘূৰি চাকৰি বিচাৰি চাকৰি জানো তুমি পালা নিবনুৱা, চাকৰিৰ আছে জানো আশা। চৰকাৰৰ নতুন চিন্তা ডিজিটেল ইণ্ডিয়া, সকলো অনলাইন হ'ব চাবা। চাকৰিৰ আশাত থাকি সময় নষ্ট নকৰি অনলাইন কামতো হাত দিয়া। চাকৰি পালেও কৰিব পাৰিবা, বাহিৰা ইনকম এটা পাবা সময়ৰ লগত, খোজতে খোজ মিলাই যোৱা। চৰকাৰৰ নতুন চিন্তা ডিজিটেল ইণ্ডিয়া, সকলো অনলাইন হ'ব চাবা। চাকৰিৰ আশাত থাকি সময় নষ্ট নকৰি অনলাইন কামতো হাত দিয়া। চাকৰি পালেও কৰিব পাৰিবা, বাহিৰা ইনকম এটা পাবা সময়ৰ লগত, খোজতে খোজ মিলাই যোৱা। ধনী বা দুখীয়া নালাগে বেছি টকা, নালাগে বেছি পঢ়া শুনা। চাকৰি নাপালেও ভৱিষ্যত জীৱনটো সুখেৰে কটাব পাৰিবা। নথকা মোমাইতকৈ কণা মোমায়েই ভাল, কথাটো মনতে ৰাখিবা সকলোৱে, চাকৰিৰ আশাতে নৰবা। বন্ধুসকল, চাকৰি আশাত সময় নষ্ট নকৰি নিজে আগবাঢ়ি আহক আৰু আজৰি সময়ত অনলাইন কামত জড়িত হওক। ভাল চাকৰি এটা নোপোৱালৈকে কৰি যাওক। পাৰ্ট টাইম কাম হিচাপে চাকৰি কৰিলেও ঘৰত আহি ঘৰৰ পৰাই কৰিব পাৰিব। নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰক আৰু আজিৰ পৰাই এই কামত হাত দিয়ক, আৰম্ভ কৰক।
যদি আপুনি জড়িত হ'ব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত গ'লে মোৰ নম্বৰটো পাব, তাতে মোৰ নম্বৰটো দিয়া আছে আৰু তাতে যোগাযোগ কৰিব পাৰিব। সকলোলৈকে সফলতা কামনা কৰিলোঁ। ধন্যবাদ।